জিতু ট্ৰেভেল ব্লগলৈ স্বাগতম। আমি আহিছোঁ কাশী বিশ্বনাথ মন্দিৰ। এয়া কাশী বিশ্বনাথ ৰেলৱে ষ্টেচন। এতিয়া আমি থকা ঠাইৰ পৰা অটো লৈ এই মন্দিৰলৈকে আহিছোঁ। সকলোৱে আহি পালোঁ। এতিয়া মন্দিৰ দৰ্শন কৰিবলৈ ভিতৰত সোমাম। কাশী বিশ্বনাথ মন্দিৰ। বিশ্বনাথ মন্দিৰ আমি দৰ্শন কৰিলোঁ। ভিতৰত মোবাইল এণ্ট্ৰি নাই বাৰু, আমি বাহিৰতো আপোনালোকক দেখুৱাই আছোঁ। और आपके साथ ही निकल गया तो उसका पैसा नहीं मिला। आज काशी मंदिर আহিলোঁ, দৰ্শন কৰিলোঁ। সব এখানে দেখুৱাব লাগিব। মোবাইল ভিতৰত নিব নিদিয়ে, তাৰ কাৰণে আপোনালোকক কোনো দেখাব নোৱাৰিলোঁ। এয়া আমাৰ গাড়ী মানুহৰ কোনো সেইবোৰ হৈ আছে। এতিয়া আমি ইয়াৰ পৰা গুচি যাম। ফুল চিকিউৰিটি সোমাব লাগিব। সংখ্য মানুহ, ৰাস্তাটো পুৰা ভিৰ। গাড়ী বেলেগ গাড়ী আহিব নিদিয়ে বাৰু। গোটেই খোজকাঢ়িয়ে মানুহবিলাক আহে ইয়াৰ পৰা। যাত্ৰীসকলে ইয়াতে চেণ্ডেল জোতা এইবিলাক ৰাখিছিলে। খাই লওঁ, আমাৰ ভোক লাগিল। এক চিৰি খাব লাগিব আৰু খাঙাও খাব। লগতে মই আছোঁ খাই লওঁ। কেনেকৈ লাগছে খাই? টেষ্টি নকওঁ লাগিছে। বহুত দিনৰ মাজত আজি ইয়াতে কচুৰিখন পাইছোঁ। একদম বঢ়িয়া, সুন্দৰ টেষ্টি। বিশ্বনাথৰ কচুৰি কামাখ্যা মন্দিৰৰ দৰে নহয়, কিন্তু ইয়াৰে ওপৰৰ মূৰ্তিটো সোণৰ হয়, কমপ্লিট সোণৰ। আৰু এই গেটটো যে আছে, এই গেটটোৰ পৰা আপোনাৰ সিপাৰে ৰিক্সা চিক্সা দিয়া পাব। ইপাৰে ভিতৰত সোমাব নিদিয়ে। ৰাতিপুৱা ভিতৰত সোমাব দিয়ে বাৰু, তাৰপিছত দেৰি হ'লে সোমাব নিদিয়ে। আমাৰ ছাৰে খেদি আছে বৰ্তমান। ৰিক্সা চিক্সাবিলাক খেদি আছে, ইয়াতে সোমাব দিয়া নাই। আমি ল'লোঁ টমটম। এতিয়া ইয়াৰ পৰা টমটমৰ পৰা আমি ধৰ্মশালালৈ গুচি যাম। আৰু এইফালে বেনাৰসীত মন্দিৰ। দৰ্শক বহুত আহে, বহুত গাড়ী আহে দৰ্শন কৰিবৰ কাৰণে এই মন্দিৰত। মহাদেৱৰ মন্দিৰ দৰ্শন কৰিব বহুত মানুহ আহে। গোটেই ৰাস্তা দৰ্শনাৰ্থীৰ গাড়ী ভৰ্তি। এই কাশী বিশ্বনাথত বেনাৰস বা বাৰাণসী বুলিও কয়। ইয়াত মানে বিখ্যাত বেনাৰসী শাড়ী আৰু বেনাৰস পাণ বিখ্যাত আৰু শাড়ী বিখ্যাত। গতিকে আমি বাৰু সেইবিলাক দেখা নাপালোঁ। আমাৰ ৰ'বলৈ সময় নাই আৰু অন্য যাত্ৰা আছে আমাৰ। গতিকে এইখন হ'ল শ্মশান ঘাট আছে এইফালে। আৰু বেনাৰস আহিলে আপোনালোকে থকাৰ কাৰণে সুবিধা আছে বাবলু মিশ্ৰ বুলি। মই আপোনালোকক কণ্টেক্ট নাম্বাৰটো ওপৰত দি দিম স্ক্ৰীণত। আপোনালোকে কেতিয়াবা আহিলে কণ্টেক্ট কৰি লৈ ল'ব। ভিডিঅ'টো আজি ইমানতে সমাপ্ত কৰিছোঁ। যদি ভাল লাগিছে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব।